জালত পৰিব আৰু 19 ৰাজপত্ৰিত বিষয়া ৰাকেশ পালৰ বজাৰত চাকৰি কিনা 35 ACS APS বিষয়া এতিয়াও কাৰাগাৰত পুনৰ 19 জন ৰাজপত্ৰিত বিষয়ালৈ ডিব্ৰুগড় আৰক্ষীৰ সমন তেজপুৰৰ বিজেপি সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ কন্যা APS বিষয়া পল্লৱী শৰ্মালৈও ডিব্ৰুগড় আৰক্ষীৰ সমন জাৰি 18 জুলাইত কাহিলিপাৰাৰ আৰক্ষীৰ বিশেষ শাখাত হস্তাক্ষৰৰ পৰীক্ষা দিব লাগিব এই 19 জন ৰাজপত্ৰিত বিষয়াই ৰাকেশ পালক ঘোষ দি যোগ্যজনক বঞ্চিত কৰি লোভনীয় চাকৰি কিনাৰ সন্দেহত এই 19 বিষয়াৰ হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰিব তদন্তকাৰী আৰক্ষীয়ে 13 জন ACS 3 জন APS আৰু এজনকৈ দ্বিতীয় কৰ অধীক্ষক আৰু কৰ পৰিদৰ্শকলৈ ডিব্ৰুগড় আৰক্ষীৰ সমন জাৰি ডিব্ৰুগড় আৰক্ষীয়ে সমন জাৰি কৰা বিষয়া কেইগৰাকী হ'ল ACS বিষয়া উৎপল ভূঞা ACS বিষয়া বৰ্ণালী দাস ACS বিষয়া সুশোভন দাস ACS বিষয়া ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী ACS বিষয়া মঞ্জুৰ ইলাহী লস্কৰ ACS বিষয়া মুন মজুমদাৰ ACS বিষয়া মনিকা তেৰনপি ACS বিষয়া মুস্তাফা আহমেদ বৰভূঞা ACS বিষয়া মোহাম্মদ চাইবুৰ ৰহমান বৰভূঞা ACS বিষয়া গণেশ চন্দ্ৰ দাস ACS বিষয়া শ্ৰাৱন্তী সেন গুপ্তা ACS বিষয়া দীপশিখা ফুকন আৰু ACS বিষয়া লীনা কৃষ্ণ কাকতি ডিব্ৰুগড় আৰক্ষীয়ে ইয়াৰ উপৰি সমন জাৰি কৰিছে APS বিষয়া গুলশন দাউলাগাপু APS বিষয়া পল্লৱী শৰ্মা আৰু APS বিষয়া ভাৰ্গৱ ফুকনক ইয়াৰ উপৰি জিলা পৰিবহণ বিষয়া সুৰঞ্জিতা হাজৰিকা কৰ অধীক্ষক ঋতুৰাজ নেওগ আৰু কৰ পৰিদৰ্শক নিপন কুমাৰ পাঠকলৈও সমন জাৰি কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে উল্লেখযোগ্য যে ACS বিষয়া দীপশিখা ফুকন আৰু APS বিষয়া ভাৰ্গৱ ফুকন দুয়ো ভাতৃভগ্নী পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে হস্তাক্ষৰ সংগ্ৰহ কৰা 41 ৰাজপত্ৰিত বিষয়াই দোষী সাব্যস্ত হৈছিল লক্ষণীয়ভাৱে সমন জাৰি কৰা তেজপুৰৰ সাংসদ RP শৰ্মাৰ জীয়ৰী APS বিষয়া পল্লৱী শৰ্মা বৰ্তমান শিৱসাগৰৰ প্ৰভিজনেল আৰক্ষী বিষয়া হিচাপে কৰ্মৰত তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে ৰাকেশ পাল এণ্ড কোম্পানীৰ পৰা উদ্ধাৰ কৰা পৰীক্ষা বহি ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল ফৰেনচিক পৰীক্ষাত এই 19 জন বিষয়াৰ বহিত ধৰা পৰিছিল খেলিমেলি তাৰ পিছতে তেওঁলোকে হস্তাক্ষৰৰ পৰীক্ষাৰ বাবে সমন জাৰি কৰিছে এই 19 গৰাকী ৰাজপত্ৰিত বিষয়াক হস্তাক্ষৰৰ পৰীক্ষাত অনুত্তীৰ্ণ মানেই এই 19 জনৰ বাবেও খোল খাব ৰঙা ঘৰৰ দুৱাৰ কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে অগ্নিৱ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট